Hello my dear friends, good morning. সকলোকে পুনৰবাৰ মোৰ চেনেল ডিসি ব্লগছলৈ স্বাগতম জনাইছো। আজি এটা বিশেষ ধৰণৰ ভিডিঅ'লৈ আপোনালোকক লৈ আহিম। তো আজি মই কইনা চাবলৈ গৈ আছো। ড্ৰেছ পাতি ঠিক আছে চাওকচোন, কমেণ্ট কৰি জনাব। ফৰ্মেল চাৰ্ট পিন্ধি আছো, কিন্তু তলত জিন্সৰ পেণ্ট আৰু ইয়াৰ লগত মোৰ বৰদেউতা ল'ৰা বাবুতি দা। তো আমি আমাৰ গাড়ীখন হাৱেলৈকে আহি আছে। আমি এই ঘৰৰ পৰাই এইখিনি খোজকাঢ়ি আহিছোঁ, যিহেতু সেইফালে গ'লে ৰং চাইড হয়। খুব সুন্দৰ ভিডিঅ' হ'ব। একচুৱেলি আমি যি ঠাইত গৈ আছোঁ আজিহে হ'ব উত্তৰ গুৱাহাটী। সৰুতে এবাৰ গৈছিলোঁ আমাৰ মাহঁতৰ মোমায়েকৰ ঘৰ, মানে আমাৰো সেই হিচাপে মামাহঁতৰ ঘৰ, তালৈকে গৈ আছোঁ। খুব সুন্দৰ ভিডিঅ' হ'ব আজি। গাড়ীত ভাগিন আহি আছে, তো আমি গাড়ীখনত দাদা আৰু মই উঠিম। খুব সুন্দৰকৈ উত্তৰ গুৱাহাটীলৈকে যাত্ৰা কৰিম। উত্তৰ গুৱাহাটীখনো থুলমূলকৈ দেখাব চেষ্টা কৰিম, আৰু কইনা পচন্দ হ'লে আপোনাক পূৰা কৈ দিম। কইনা চাব যাই আছোঁ, খোৱা বোৱা নিশ্চয় ঠিক হ'ব আজি, মজা লাগিব। কইনাও দেখাই আছোঁ, তেন্তে আহক মোৰ লগত ভিডিঅ'টি আৰম্ভ কৰোঁ। এইখিনি আমাৰ বহুত ওখ হয়, নলবাৰী মেডিকেল কলেজ যোৱা ৰাস্তা এইটো। ইয়াতে এনেকৈ ৰোড চাইনবোৰ্ড লগাই থোৱা আছে। তো বহুত আপ বনাব লগা হৈছে হাইৱে ৰাস্তাৰ লগত মিলাবৰ কাৰণে। দেখাই আছোঁ আপোনালোকক, এইটো আমাৰ এনেকৈ ৰাস্তা আৰু সেইটো হাইৱে। সেনেকৈ উঠিবৰ কাৰণে বহুত আপ বনাব লগা হৈছে। চ' খোজকাঢ়োঁতে ভাগৰ লাগে। চ' গম পাইছে মোৰ ফেফেন ধৰি গৈছে একদম। চ' আহক গাড়ী আহালৈকে ৰখোঁ আমি, নে কি কয়? চ' এইটো এবাৰ ভিউ চাই লওক। এইটো নেশ্যনেল হাইৱে, আৰু নেশ্যনেল হাইৱে পৰা এনেকৈ লেফ্ট চাইডে সোমাই গ'লে আমাৰ নলবাৰী মেডিকেল কলেজ ৰাস্তা সেইটো। চ' এনেকৈ টাৰ্ণিং বনাব লগা হৈছে এইটো, আৰু মেডিকেল কলেজৰ চিধা এইটো ৰাস্তাতে এইখিনিত আমাৰ ঘৰটো। চ' খুব সুন্দৰ পৰিৱেশ হৈছে এইখিনি এতিয়া আজিকালি। খুব ভাল লাগে ঠাইখিনিত আহি। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈও ভাল লাগে। এয়া মোৰ লগ কমল আৰু মিতালী গ'ল পাৰ হৈ। বাই বাই। তো আমাৰ গাড়ীখন ইপিনৰ পৰা আহি আছে, আমি ৰখি আছোঁ। চাওক বহিব লাগে, এই বহিলোঁ দক। চ' আমি গাড়ীত বহি গ'লোঁ, আগৰ চিটত বহি গ'লোঁ। এয়া ভাগিন অনুপ, পিছফালে ভিনদেউ বাবুজিদা এনেকৈ বহিলে। চ' আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে এতিয়া। চ' খুব সুন্দৰ ভিডিঅ' হ'ব, চাই থাকিব শেষলৈকে, যিহেতু আজি টপিকটো হৈছে আমাৰ কইনা চোৱা। মজা ভিডিঅ' হ'ব। শুভ কাম সকলোৱে শীঘ্ৰে কৰিব দেই। যদিও এতিয়া বিয়া চিয়া পাতা নাই, সোনকালে বিয়া চিয়া পাতি লওক। তৰালি ফুৰা এটি মন উন্মাদ হৈ প্ৰায় উত্তৰ গুৱাহাটীৰ মাজত আমাৰ আৰু এখন গাড়ী আহিব বাকী আছে। ত' আহি পালে আমাৰ মিণ্টু। ত' এই তিনিখন গাড়ী লগ লাগিলে আমি বিভিন্ন ঠাইৰ পৰা আহিছে, মানে কোনোবা গুৱাহাটীৰ পৰা, কোনোবা লখৰাৰ পৰা, কোনোবা আলিয়াৰ পৰা, কোনোবা তামোলপুৰৰ পৰা। চ' লগ লাগতে সময় লাগিল অলপমান। এতিয়া আৰু এখন আহিব বাকী আছে, শুক্লে গাড়ীখন। চ' আমি তেওঁক ৰখি আছোঁ। খুব ভাল লাগিব একেলগে লগ লাগি গ'লে। চ' ৰখি আছোঁ তেখেতক, ভাল লাগিব, চাই থাকক ভিডিঅ'টো। আমাৰ কণমানিজনীও আহি পালে। কি খবৰ? বঢ়িয়া। ক'ত যাওঁ আমি আজি? কইনা চাব। দিয়ক তেন্তে চাই থাকক। কইনা চাবলৈকে কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব, নহ'লে কইনা দেখা নাপায় এতিয়াতে। আমি কইনা ঘৰ পালোঁ, আমি সকলোৱে বহি গ'লোঁ আহি। এইজন মামা, এইজনী ডাঙৰ পিন্ধ ছোৱালী, এইজন মামা, নমস্কাৰ। এইজন খুৰা, আমাৰ সৰু খুৰা, এইজন সৰু পিন্ধ, এইজন আমাৰ দেউতাকৰ খুৰাজন, এইজন পেহা, এইজন আমাৰ বৰদেউতাই হয়, এইজন আমাৰ সৰু মামা। আমি চাহ পানী খাই ল'লোঁ।
তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা আমি ভাত পানী খাই অলপমান ৰাস্তাত খোজকাঢ়ি আহিছোঁ কইনা ঘৰৰ সন্মুখতে এইটো মেডাম মেফি ফিল্ড অলপ আগত গ'লে দৌল গোবিন্দ মন্দিৰ পায় দেখাম আপোনালোকক তো ভাত পানী খাই এনেকৈ ফুৰি আছোঁ সকলোৱে এনেকৈ ফটো মৰাত ব্যস্ত তো এতিয়ালৈকে আমি কইনা দেখাই পোৱা নাই ৰ'ব চাহ বুট ভাত চব খোৱা শেষ নেক্সট পৰ্যায় আমাৰ কইনা দৰ্শন আছে চ' চাই থাকক ভিডিঅ'টো মোৰ লগত এয়া চবে ফটো উঠাত ব্যস্ত এয়া বহু সময়ৰ অন্তত এতিয়াই আমি কইনাৰ মুখ দেখাবলৈ সক্ষম হ'লোঁ এয়া কইনাৰ প্ৰৱেশ দেখিবলৈ পাইছে সেৱা পৰ্ব চলিব পৰ্ব খুব ভাল লাগিল দিন হিচাপে কৈছোঁ এই মহান দিনটোত আপোনালোকে এই ঘৰত প্ৰদৰ্শন কৰি যি আশীৰ্বাদ আগবঢ়ালে তাৰ কাৰণে আমি চিৰকৃতজ্ঞ আজি দেখিছোঁ বাবা আৰু আমাৰ মইনা এই দুটাৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰাৰ কাৰণে আমি এটা দিন ল'ব বিচাৰিছোঁ যে বৈবাহিক পূজা যিটো আমাৰ হিন্দু ধৰ্মৰ মতে এই বৈবাহিক দিন এটা ঠিক কৰিব লাগে সেইটো আপোনালোকে আলোচনা কৰি এটা দিন ঠিক কৰিব ভগৱানে যিটো কৰে সেই দিনত তেওঁলোকৰ যুগ্ম জীৱন আৰম্ভ হ'ব গতিকে সেইটো ল'ৰাৰ দেউতাক হিচাপে আৰু ছোৱালীৰ দেউতাক হিচাপে দুজনে মিলি পেলাই যদি আজি এটা সম্ভাৱ্য প্ৰজেক্টেড মানে এটা যদি দিন কয় ভগৱানে কৰিলে সেই দিনতে হয়তো তেওঁলোকৰ যুগ্ম জীৱন আৰম্ভ হ'ব নমস্কাৰ জনাইছোঁ আচলতে আমিও এটা নতুন দিন লৈ বা নতুন চিন্তা এটা লৈ পেলাই আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিলোঁ আমি ইতিমধ্যে আপোনালোকৰ আতিথ্য গ্ৰহণ কৰিলোঁ আৰু আমাৰ আপোনালোকৰ গৃহত পদধূলি আমাৰ সঁচাকৈ ভাল লাগিছে আৰু আমিও আমাৰ ল'ৰাৰ আমাৰ অনুপৰ যি বিবাহ এই বিবাহ আমি এটা দিন মনত ভাবি আহিছোঁ আৰু আমি সেই চিন্তা চৰ্চা আপোনালোকক অৱগত কৰাম আচলতে আমি ভাবিছিলোঁ যে আমি বহু সময় আমি সেই কথাটোকে আলোচনা কৰি আছিলোঁ যে আমি আচলতে অহাৰ পৰা আমি আপোনালোকৰ আতিথ্যই গ্ৰহণ কৰি থাকিলোঁ আৰু শেষত হয়তো আমি দিনটোৱে আমি ঘোষণা কৰিব বিচাৰিছোঁ যদি আপোনালোকৰ বিশেষ তেনেকুৱা ধৰণৰ অসুবিধা একো নহয় মানে দৰাৰ দেউতাকৰ হয় মই মানে সৰু সুৰা হিচাপে ঘোষণাটো কৰিব বিচাৰিছোঁ ফাইনেলি আমাৰ কইনা ঠিক হৈ গ'ল লগতে বিয়াৰ দিন বাৰো ঠিক হৈ গ'ল সঁচাকৈ খুবেই ভাল লাগিল আহি চ' বিয়াখন আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম এতিয়া আমি আমাৰ যাবৰ সময় হৈ গ'ল চ' বিদায় ল'ম আমি আমি আহিলোঁ মামাহঁতৰ ঘৰত নিপন নতুনকৈ এচাই চ' আজি ডিউটিত যাবহি আমি উত্তৰ গুৱাহাটীৰ পৰাই কইনা চাই আহি কইনাৰ বিয়াৰ ডেট ঠিক কৰি আহি এতিয়া এই সখীৰ ঘৰত আজি ৰাতিৰ সাজৰ নিমন্ত্ৰণ চ' মোটামুটি ভাত পানী খাই আৰু ঘৰত যাম ঘৰ পোৱা নাই এতিয়ালৈকে বাহিৰে বাহিৰে ইয়াতে আহিছোঁ সখীহঁতৰ ঘৰত চ' আজি দিনযোৰাটো এনেকৈয়ে ঘূৰি ফুৰিলোঁ কইনা চালোঁ বিয়া ঠিক কৰিলোঁ এতিয়া সখীৰ ঘৰত এয়া জুই পাই ৰখি আছোঁ ভাত খাম অলপ পিছত ভিডিঅ'টো ইমানতে সামৰিম আৰু যদি ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে বাই বাই